হেল্ল' এভৰিৱান নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই তিনটা লুকছ দেখাম এযোৰ কাপোৰৰ পৰা কেনেদৰে বনাইছোঁ মই চাওঁ আহকচোন এইখন হ'ল মেখেলা ইয়েলো কাপোৰ এযোৰ কিনি আনিছিলোঁ এয়া থান কাপোৰৰ পৰা কিনি আনা কাপোৰ আৰু এইটো পাৰি লগাই দিছোঁ এক্সট্ৰাকৈ এইখন হ'ল মেখেলাখন এয়া মই পিছত পিন্ধাই দেখুৱাই আছোঁ আপোনালোকক পিন্ধি পেলাই এয়া চাওক তাৰপিছত এতিয়া দেখাম মই আপোনাক এয়া চাদৰখন আপোনালোকক এয়া চাদৰখন দেখুৱাইছোঁ চিম্পুলকৈ ৰাখিছোঁ এয়া চাইডত মই এনেদৰে পাৰি এটা লগাই দিছোঁ আৰু মেখেলাৰ পৰা এই কাপোৰটো এনেদৰে কাটি দিছোঁ যিখন মেখেলাৰ লগাইছিলোঁ টান কাপোৰৰ পিচটো এনেদৰে এয়া অতি কম খৰচতে বনাব পাৰি যদি আপোনালোকে বনাব পাৰে এয়া মই ধুনীয়াকৈ গুঠি লৈছোঁ এতিয়া সেকেন্ড ষ্টাইলটো দেখাওঁ মই ব্লাউজটো এয়া এনেদৰে ৰাখোঁ যিটো মই মেখেলা চাদৰত কাটি লগাইছিলোঁ সেয়া আৰু সেই কাপোৰটোকে মই এনেদৰে মেখেলা কৰি ৰাখিছোঁ এয়া চাওক মেখেলাৰ কাৰণে ৰাখিছোঁ আৰু তাতে ইয়েলো কাপোৰটো কাটি পেলাই অকণমান এয়া জইন দিছোঁ তাৰপিছত এইটো এক্সট্ৰা পাৰি লগাই দিছোঁ ওপৰত এইটো এটা বেলেগ লুক হৈছে এয়া চাওক এয়া পিন্ধিলে বহুত ধুনীয়া লাগে দেখুৱাই আছে এয়া চাওক এয়া ইয়েলো কাপোৰযোৰ সম্পূৰ্ণকৈ দেখুৱাইছোঁ এয়া যিটো কাপোৰ মই এয়া মেখেলা আৰু চাদৰত কাটি লগাইছোঁ সেইটোৰে এয়া ব্লাউজটো চিলাই কৰি লৈছোঁ মই নিজে কৰিছোঁ এইবোৰ মই নিজে ডিজাইন কৰা কাপোৰ মই ভাল পাওঁ এনেদৰে আনকমন কাপোৰ পিন্ধি যদি আপোনালোকক লাগে তেতিয়াহ'লে মোক অৰ্ডাৰ কৰিব পাৰে মোৰ তাতে এয়া এয়া চাওক লুকছটো কিমান ধুনীয়া লাগিছে চিম্পুল হয় কিন্তু এলিগেণ্ট হয় লুকটো এতিয়া দ্বিতীয় ষ্টাইলটো দেখাওঁ আহক এইটো দ্বিতীয় ষ্টাইলটো এইটো চাওক মেখেলাখন যিটো চাদৰত কাটি দিছিলোঁ এইটো চাইডত লগাই দিছিলোঁ তাৰে মই সম্পূৰ্ণ মেখেলাখন এনেদৰে ৰাখিছোঁ আৰু অলপ পাৰিটো যে লগাই দিছিলোঁ দেখিছে ইমান ধুনীয়া লাগিছে এইটো ষ্টাইল বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব প্লিজ যদি ভাল লাগে আপোনালোকে অৰ্ডাৰ কৰিব মই বনাই দিম মেছেজ কৰিব কমেণ্ট কৰিব এয়া চাওক এয়া মোৰ দ্বিতীয় ষ্টাইল এইখন মই নেটৰ চাদৰ হয় থান কাপোৰৰ পৰা কাটি আনিছিলোঁ তাতে এটা চাইড পাৰি লগাই লৈছোঁ ধুনীয়া আৰু এনেদৰে কৰিছোঁ দেখিছে তিনিটা ষ্টাইল কৰিছোঁ মই এয়া যদি নিজৰ ক্ৰিয়েটিভিটি থাকে তেতিয়াহ'লে ভেৰাইটি ষ্টাইল কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং থেংক ইউ ভেৰি মাছ